হাগ্ৰামাৰ লেটাৰটো মিডিয়াতহে বহুত তলপাৰ লগাইছে, আমাক একো তলপাৰ লগোৱা নাই। আমি হাগ্ৰামাৰ লেটাৰটো চাবলৈ আমাৰ ইমান সময় নাই। বড়োলেণ্ডৰ ৰাইজক 17 বছৰত যিখিনি সি ঠগাই থৈ গ'ল, যিখিনি বঞ্চিত কৰি থৈ গ'ল, যিখিনি সমস্যা জাপি দি গ'ল, এই সমস্যাখিনি এতিয়া আমি সমাধান কৰিবলৈ, ভাল এটা সুস্থ সমাজ কৰিবলৈ আমি আগবাঢ়ি আছোঁ। গতিকে আজি হাগ্ৰামা বহুত বিজি হয়। যোৱা 2 বছৰে সি এছেম্বলিতো আহিবলৈ সময় পোৱা নাই। চ' ইমান ব্যস্ততা যি তেখেতে নিজৰ কাৰণে কৰি আছে, অলপ ব্যস্ততা যদি ৰাইজৰ কাৰণে কৰিলেহেঁতেন 17 বছৰত বড়োলেণ্ডখন বহুত আগবাঢ়ি গ'লহেঁতেন। কিন্তু সেই কাম তেখেতে নকৰিলে। তো সেইকাৰণে আজি আমি দিনে নিশা কাম কৰিব লগা হৈছে আৰু UPPL হিচাপে এইখিনি কাম কৰি যাম। তেখেতৰ ওপৰত আমি চেলেঞ্জ কৰিছোঁ, 600 কোটিটো আহি হিচাপ দিয়ক, আমাৰ লগত বহি ভালকৈ কাগজ পত্ৰ লৈ আহি এছেম্বলিত নিজে বহক, হিচাপ দিয়ক, আমাক এইটো আমি ক'বলৈ বিচাৰিছোঁ। আৰু তেখেতৰ কিন্তু আমি 2900 কোটি টকাৰ আমি হিচাপ ৰাইজৰ আগত দিবলৈ গৈ আছোঁ, হিচাপ দিবলৈ গৈ আছোঁ যে 2900 কোটি টকা কেনেকৈ তেখেতসকলে আত্মসাৎ কৰিবলৈ বিচাৰিছিলে, কেনেকৈ লাইবিলিটি কৰিলে, ইয়াৰ তন্ন হিচাপ, 1 টকা 2 টকাৰ হিচাপ আপোনালোকক দিবলৈ আমি গৈ আছোঁ, উইথ তথ্য, উইথ প্ৰুফ দি আছোঁ। গ্ৰহণ হৈছে আৰু তাত কেন্দ্ৰীয় বিষয়ববীয়াসকল আৰু কেন্দ্ৰীয় আমাৰ যিখিনি CWC একেলগে শপত গ্ৰহণ হৈছে। আৰু অহা 3 বছৰত বড়োলেণ্ডবাসী ৰাইজক সেৱা কৰিবলৈ UPPLৰ পূৰা টীম আমাৰ তৈয়াৰ হৈ গৈছে। তো বিভিন্ন স্তৰত থাকি কাম কৰিবলৈ ইতিমধ্যে আমাৰ দলীয় কৰ্মীসকলে ইতিমধ্যে মানসিকভাৱে প্ৰস্তুত হৈছে। মই আশা কৰোঁ যে আগৰ সময়ত আগৰ ৰাজনীতিসকলে বড়োলেণ্ড অঞ্চলটো যেনেকৈ নিজৰ লাভালাভৰ কাৰণে ব্যৱহাৰ কৰিছিলে, আমাৰ UPPL দলে সম্পূৰ্ণ বড়োলেণ্ড অঞ্চলত থকা ৰাইজক সেৱা কৰিবলৈ আমাৰ দলে আগবাঢ়ি যাব পাৰিম বুলি মই আশা ৰাখিছোঁ। আৰু দলীয় নেতা কৰ্মীবিলাকৰ মাজত এটা শক্তি, এটা ইউনিটি, এটা ষ্ট্ৰং এটা বিশ্বাস আমাৰ মাজত আহিছে আৰু সকলো লগ লাগি আগবাঢ়ি যাম। বড়োলেণ্ডৰ শিক্ষাৰ সমস্যা, অৰ্থনীতিৰ সমস্যা, বিভিন্ন সমস্যাবিলাক সমাধান কৰাৰ লগতে বড়োলেণ্ডখন স্থায়ীভাৱে শান্তি কৰি ৰখাটো আমাৰ উদ্দেশ্য আৰু এই উদ্দেশ্যত আমি কাম কৰি যাবলৈ পাৰিম বুলি মই আশা ৰাখিছোঁ।